ডিফুস্থিত এভাৰটাইম ক্ৰাফ্ট চেণ্টাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে ৮ সংখ্যক ৰাংচিনা চাৰ্প বঁটা আৰু লোকশিল্পী বঁটা 2019 অনুষ্ঠান। উদীয়মান কবি নাং হিংচং কেমান কাব্য গ্ৰন্থ উন্মোচন জিৰচং আসঙত মুঠ ৮৭টা কবিতাৰে সন্নিৱিষ্ট কাব্য গ্ৰন্থটি উন্মোচন কৰিলে পথিতযশা সাহিত্যিক ঔপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অসম বন্ধ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ হাঞ্জালাংছ দিলাই এলেকাত বন্ধৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। বন্ধ সমৰ্থকে গছ কাটি পেলাই হাঞ্জালাংছ দিলাই ডিফু পথ অৱৰোধৰ প্ৰচেষ্টা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ৮ সংখ্যক ৰাংচিনা চাৰ্প আৰু লোকশিল্পী বঁটা 2019 বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ আছে ডিফুস্থিত এভাৰটাইম ক্ৰাফ্ট চেণ্টাৰ প্ৰেক্ষাগৃহত। কাৰ্বি পৰিষদীয় চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ আছে এই আকৰ্ষণীয় অনুষ্ঠান। প্ৰত্যেকবাৰে এই বঁটা প্ৰদান অনুষ্ঠানলৈ আগ্ৰহেৰে অপেক্ষা কৰি ৰয় কাৰ্বি আংলং জিলাৰ বোলছবি তথা সংগীতৰ সৈতে জড়িত শিল্পী তথা অভিনেতা অভিনেত্ৰীসকলে। কাৰ্বি পৰিষদ চৰকাৰৰ অধীনস্থ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। উলহ মালহেৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটি পুৱা উন্মোচন কৰে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। Anglong, yes, Karbi Anglong, Hamren, Ahavarsigito. সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ, কাৰ্যবাহী সদস্য ৰতন তেৰণ, কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ দৰে ভিআইপিৰ লগতে অভিনেতা ৰাজীৱ ক্ৰ প্ৰমুখ্য অভিনয় জগতৰ সৈতে জড়িত কলা কৌশলেৰে ভৰি পৰিছে বিশাল প্ৰেক্ষাগৃহটি। মংগল এংহি ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ উদীয়মান কবিৰ অন্যতম অন্তৰণৰ কাব্য সংকলন নাং হিংচং কাছেমান কাব্য গ্ৰন্থ উন্মোচন ডিফুস্থিত জিৰচং আসঙত বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিকবিদ সূৰ্য ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ পথিতযশা সাহিত্যিক ঔপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙে উন্মোচন কৰে এই মনোৰম কাব্য গ্ৰন্থখন। সপোনৰ পথ এতিয়াও বহু দূৰ, গতিকে কবিৰ কবিতা সৃষ্টি আৰু বহুখিনি হ'বলৈ বাকী আছে আৰু আমি পাই থাকিম। কাৰ্বি লামমেড আমে প্ৰথম 12 জনেৰে গঠিত হৈছিল। এতিয়া কাৰ্বি লামমেড আমে অৰ্থাৎ কাৰ্বি ভাষা বিকাশৰ বাবে কাম কৰা যুৱকসকলৰ বহুত হৈছে। এনেদৰে গৈ আনন্দত আৱেগিক হৈ পৰে উদীয়মান কবি তেৰণৰ কাব্য গ্ৰন্থ নাং হিংচং কেমান উন্মোচনী ভাষণ প্ৰসংগত। নতুন দিল্লীৰ ব্লু ৰছ পাব্লিকেশ্যন প্ৰকাশ কৰি উলিওৱা কাব্য গ্ৰন্থ নাং হিংচং কেমান আজি উন্মোচন কৰে। বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিকবিদ সূৰ্য ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ পথিতযশা সাহিত্যিক ঔপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙে উন্মোচন কৰে। কাব্য উন্মোচনী অনুষ্ঠানত উন্মোচক পদ্মশ্ৰী ৰংবং তেৰাঙৰ উপৰিও মুখ্য অতিথি কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য হৰেণ সিং বে, কবি তথা বিশিষ্ট সমাজকৰ্মী ছয় ৰংপি, KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, কাৰ্বি লামমেড আমে সভাপতি সুৰেন কামচা, ৰংথেলুৰ বিশিষ্ট সমাজকৰ্মী বাবুৰাম ৰংপি, LRNAৰ সভাপতি সঞ্জু টকপি, এডভোকেট ধনীচন লেখথে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। আনহাতে কাব্য উন্মোচনী অনুষ্ঠানৰ পূৰ্বে বিশিষ্ট লেখিকা কাৰণ হানচেপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক কবিতা অনুষ্ঠান। সৰ্বমুঠ
13গৰাকী কবিৰ কবিতা পাঠ অনুষ্ঠানে কাব্য উন্মোচনী সভাৰ পাকখন ৰসাল কৰি তোলে অসম বন্ধ মিশ্ৰিত প্ৰতিক্ৰিয়া কাৰ্বি আংলঙৰ হাঞ্জালাংছ দিলাই লক্ষীজান অঞ্চল আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 12 ঘণ্টীয়া অসম বন্ধ আহ্বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ হাঞ্জালাংছ দিলাই ডিফু লক্ষীজান অঞ্চলৰ দোকান পোহাৰ তথা শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ থাকে বন্ধ সমৰ্থকে গছ কাটি পেলাই পথ অৱৰোধৰ প্ৰচেষ্টা কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দ্বাৰা আহ্বায়িত অসম বন্ধ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ এলেকাৰ এছুৱাত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰে আজি পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দিয়া বন্ধৰ পৰিপ্ৰেক্ষিতত হাঞ্জালাংছ দিলাই লক্ষীজান এলেকাৰ দোকান পোহাৰ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ থাকে বন্ধৰ সমৰ্থকে গছ কাটি পেলাই পথ অৱৰোধৰ প্ৰচেষ্টা কৰে ফলত যান বাহনৰ চলাচল প্ৰায় ব্যাহত হৈ পৰে দিনৰ ভাগত অৱশ্যে বোকাজান আৰক্ষীৰ তৎপৰতাত বন্ধ পৰিপ্ৰেক্ষিতত দুই বন্ধ সমৰ্থকক আটক কৰে ইয়াৰ বাহিৰে বন্ধৰ বাবে কোনো বিশেষ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ লংকাৰ অনলাইন ডিষ্ট্ৰিবিউটৰ ইনচাকাৰ্ট সাৰ্ভিস প্ৰাইভেট লিমিটেড সন্ধিয়া ডকাইতৰ ঘটনা কাৰ্যালয় কৰ্মচাৰী ঋতুমণি বৈশ্যৰ নামৰ লোকজনক মাৰপিট কৰি দুৰ্বৃত্তই লুটি লৈ যায় প্ৰায় 5 লাখ নগদ ধনসহ মূল্যৱান নথিপত্ৰ সন্ধিয়া মাৰুতি সুজুকি গাড়ীত অহা ধৃত তিনি দুৰ্বৃত্তই মুখত কলা কাপোৰ বান্ধি প্ৰথমে কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ত কৰ্মৰত ঋতুমণি বৈশ্যক অনলাইন বস্তু আহিছে বুলি অসমীয়া ভাষাতে বাৰ্তালাপ কৰি কৌশলগতভাৱে কৰ্মৰত ঋতুমণি বৈশ্যক মাৰধৰ কৰি শৌচাগাৰত সুমুৱাই লৈ লুটপাট কৰে উল্লেখ্য যে ডকাইতি কাণ্ড কৰা সমান্তৰালভাৱে তিনি দুৰ্বৃত্তই কাৰ্যালয়ত থকা সিসি কেমেৰা ভাঙি চুৰমাৰ কৰে ডকাইত তিনিজনে কাৰ্যালয় গডৰেজৰ পৰা প্ৰায় 5 লাখ নগদ ধনসহ মূল্যৱান নথিপত্ৰ লৈ উঠাও হয় ডকাইতৰ দলটোৰ হাতত এটা পিস্তল আৰু এখন খুৰুকি আছিল বুলি জানিব পৰা গৈছে কি হৈছিল Actually, মই অফিস বন্ধ কৰিব লৈছিল হা সেইখিনি টাইমত আপোনাৰ এখন গাড়ী তিনিজন মানুহ আহিছিল তো গাড়ীখন আপোনাৰ ডাৰ্ক ব্লু আছিলে তো সুজুকি হয় মেবি মইতো ভিতৰৰ পৰা ইমানখিনি গম নাপালোঁ ঠিক আছে তো তেখেতলোক এজন নামিছে গাড়ীৰ পৰা তো নামি পিনে আপোনাৰ অফিচৰ ভিতৰত সোমাই আহিছে তো ভিতৰত সোমাই যেতিয়া আহিছে মই ক'লোঁ কিবা আছিল নেকি কওকচোন বুলি আৰু তেখেতে মই এটা মাল আছিলে বুলি কৈছে ঠিক আছে তো মাল মানে বুলি ক'লে বোলে চিপমেণ্ট আছিলে আৰু তো মই ল'ব আহিছোঁ তেনেকৈ ক'লে ঠিক আছে তো ঠিক আছে বুলি তেখেতৰ মই যেতিয়া ট্ৰেকিং আমি একচুৱেলি মানে ট্ৰেকিং আইডিবিলাক চেক কৰোঁ ন কাৰ হিচাপত কি হয় কি নহয় তো ট্ৰেকিং আইডিটো মানে কি এনেকৈ জাষ্ট ক'ব লওঁতে মই যেতিয়া ঘূৰি দিছিলোঁ তেখেতে মোক মুখত সাৱটি ধৰিলে এনেকৈ কৰি ধৰিলে যেতিয়া তো ধৰাৰ পিছত তাৰপৰা বাকী দুজনক মাৰিছে এফালে 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 বুলি কৈছে তো ঠিক আছে তো আহিলে এজনৰ হাতত মই তেতিয়া দেখিছোঁ যে এটা বন্দুক তেতিয়া মই গম পাইছোঁ যে কিবা এটা হ'ব ইয়াত যিটো নঘটিবলগীয়া ঘটনা ঠিক আছে আনহাতে আকৌ কাৰ্যালয়ত লংকা আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে সমস্যা এটি সম বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Report lo nanya cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Matahari, lo nalok per beauty parlor long discount pi bom ke. Kalang ma, kona lo lake. Di foi ti arlo aron bridge dong rong supia long ke cengsi supin so la pesor lo tu kapamada dim lo. Kalang ma.
Kalanglo, Kechengsi Sopin Solapen Soarlo Pan Kapamadadim, Claret Beauty Unisex Parlor, Nanglitum Lada, hair straightening 40% off along, hair spa, Akejoy Pen Longponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 35% off, hair curls 30% off, hair smoothing 40% off, Hey Hui Longponikti. Claret Beauty Unisex Parlor, near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum tapada repin benahum ignore. Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া ইফালে বিনাপানী বাগদেৱীৰ পূজা অৰ্চনা তথা বন্দনা ঘৰৰ পৰা সকলো সন্তানে বিশেষকৈ স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্কুল কলেজলৈ বুলি সৰস্বতী পূজালৈ ওলাই আহিছিল মা সৰস্বতীৰ চৰণত আৰ্শিক বিচৰাত ব্যস্ত একাংশ ল'ৰা ছোৱালীয়ে আনফালে এই সোণালী সুযোগ গ্ৰহণ কৰি 17 বছৰীয়া যুৱক এজনে পলুৱাই নিলে 15 বছৰীয়া কিশোৰক কলে নীলে কোনেও নাজানে কিশোৰী হালক বিচাৰি চলাত কৰিছে ডিফু আৰক্ষীয়ে ধানৰ প্ৰতি কণ্টো মনৰ প্ৰতি মনটো কেউৱে ঘৰৰ পৰা ওলাই আহিছিল মা সৰস্বতীৰ চৰণত আৰ্শিক বিচাৰি কেউ ঘৰৰ পৰা ওলাই আহিছিল নিজৰ মনত আলসা কৰা কথা সিদ্ধি কৰিবলৈ হয় সৰস্বতী পূজাৰ ব্যস্ততাৰ সুযোগ লৈ 15 বছৰীয়া কিশোৰী তথা নাবালিকা মঞ্জিৰ ফাংচপিক পলুৱাই নিলে 17 বছৰীয়া কিশোৰ তথা নাবালক ৰাজা বড়ো ডিফু থানাৰ অন্তৰ্গত ডিফু বাগমাৰী ৰংছে ক্লামত ঘৰ মঞ্জিৰৰ আৰু কিশোৰ ৰাজা ঘৰ মাঞ্জা দুইৰে অনুসন্ধান পোৱাৰজনক ততালিকে ডিফু টিঅপিত জনাবলৈ অনুৰোধ কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষীয়ে বিশেষ প্ৰতিবেদক কাট নিউজ ফেব্ৰুৱাৰী 8 আৰু 10 তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কাৰ্বি আংলঙৰ শান্তি লাংছত চাফাপানী এলেকাৰ বিয়াপ্তিছ ফেলোশ্বিপৰ 66তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় শান্তি লাংছ বিয়াপ্তিছ ফেলোশ্বিপৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনখনত জিলাখনৰ বিভিন্ন মণ্ডলীৰ লোক উপস্থিত থাকে আৰম্ভণিৰ দিনা পুৱা চাফাপানী বিয়াপ্তিছ ফেলোশ্বিপৰ সভাপতি আৰণ টেৰণৰ বিয়াপ্তিছ ফেলোশ্বিপৰ পতাকা উত্তোলন বিভিন্ন মণ্ডলীসকলেও নিজৰ মণ্ডলী পতাকা উত্তোলনেৰে তিনিদিনীয়া কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় চাফাপানী বিয়াপ্তিছ ফেলোশ্বিপ চাফাপানী বিয়াপ্তিছ ইউথ ফেলোশ্বিপ আৰু ওমেন ফেলোশ্বিপসকলে পৃথকে সভা অনুষ্ঠিত কৰে ইয়াৰ উপৰিও বিয়লি যুৱক যুৱতীসকল গীৰ্জাত বাইবেল পাঠ প্ৰাৰ্থনা আদি অনুষ্ঠিত হয় অনুষ্ঠানৰ শেষৰ দিনা চাফাপানী বিয়াপ্তিছ ফেলোশ্বিপৰ উপসভাপতি জিতেন টেৰণৰ পৌৰোহিত্যত SABYF আৰু SABWDৰ বাবে নতুনকৈ নিৰ্বাচিত কৰে
ইয়াৰ মাজতে ৰেভাৰেণ্ড জেমছ ৰংপিক বক্তৃতা প্ৰদানৰ বাবে সময় দিয়া হয় অৱশেষত চাফাবনী ইউথ ব্যাপটিষ্ট ফেলোশ্বিপৰ অনুষ্ঠান আৰু চাফাবনী ব্যাপটিষ্ট ফেলোশ্বিপৰ পতাকা নমাই তিনিদিনীয়া কাৰ্যসূচী সামৰণি পৰে আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ